বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা সঠিক জিকেৰ ভিডিঅ' লৈ আহিছোঁ। সকলোকে প্ৰথমতে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তো আশা কৰোঁ আপোনালোকৰ এডিআৰই, আছাম পুলিচ বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সহায় হ'ব। তো কুৱেশ্যনকেইটা বহুতো ইম্পৰ্টেণ্ট হয়। তো আৰম্ভ কৰোঁ ভিডিঅ'টো। আজিৰ প্ৰথম কুৱেশ্যনটো আছে, হোৱেৰ ইজ অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম লোকেটেড? মানে অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যন এত আছে মুম্বাই, বিত আছে লক্ষ্ণৌ, চিত আছে দিল্লী, অপশ্যন ডিত আছে কটক। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ হ'ব নিউ দিল্লীত অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত আছে। আমি দ্বিতীয় প্ৰশ্নটো লৈ যাওঁ। মাছ ইজ দ্য ফ'ক ডান্স অফ হুইচ ষ্টেট? মাছ কোনখন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন এত আছে হাৰিয়ানা, অপশ্যন বিত আছে মধ্যপ্ৰদেশ, অপশ্যন চিত আছে কেৰেলা, অপশ্যন ডিত আছে আসাম। কোনটো হ'ব ৰাইট এনচাৰ? মধ্যপ্ৰদেশ ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, মধ্যপ্ৰদেশ ৰাইট এনচাৰ। মাছ মধ্যপ্ৰদেশ ৰাজ্যৰ লোকনৃত্য হয়। তৃতীয় কুৱেশ্যনটো হ'ল, হোৱেৰ ইজ দ্য ফেমাছ বৰবুদৰ বুদ্ধ টেম্পল লোকেটেড? বিখ্যাত বৰবুদ্ধৰ বুদ্ধ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এত আছে নেপাল, অপশ্যন বিত আছে মালয়েছিয়া, অপশ্যন চিত আছে ইণ্ডোনেছিয়া, অপশ্যন ডিত আছে শ্ৰীলংকা। তো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ইণ্ডোনেছিয়া হ'ব। ঠিক আছে, চাওক ছবিখন দিয়া আছে, আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ হেৰাত ফেষ্টিভেল চেলিব্ৰেটেড? হেৰাত উৎসৱ ক'ত উদযাপন কৰা হয়? অপশ্যন এত আছে হাৰিয়ানা, অপশ্যন বিত আছে জম্মু কাশ্মীৰ, অপশ্যন চিত আছে পুডুচেৰী, অপশ্যন ডিত আছে মিজোৰাম। তো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, জম্মু কাশ্মীৰ ইজ দ্য ৰাইট। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য মেক্সিমাম ভেলু অফ জি অন দ্য আৰ্থ? পৃথিৱীৰ জিৰ সৰ্বাধিক মূল্য ক'ত হয়? এট পলছত, অপশ্যন এত আছে এট পলছ, অপশ্যন বিত আছে এট দ্য চেণ্টাৰ, অপশ্যন চিত আছে ইকুৱেটাৰ, অপশ্যন ডিত আছে নন অফ দিছ। কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, এট পলছ। ঠিক আছে, নেক্সট প্ৰশ্ন, হু এমং দ্য ফ্লোয়িং অন দ্য ফাৰ্ষ্ট মেন ফিফা ৱৰ্ল্ড কাপ টাইটেল? নিম্নলিখিত কোনে প্ৰথম পুৰুষ ফিফা বিশ্বকাপ খিতাপ জিকিছিল? অপশ্যন এত আছে ফ্ৰান্স, অপশ্যন বিত আছে ব্ৰাজিল, অপশ্যন চিত আছে আৰ্জেণ্টিনা, অপশ্যন ডিত আছে আৰ্গে। সো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন ডি ইজ দ্য। নেক্সট প্ৰশ্ন হ'ল, হোৱেৰ ইজ সুৰজতাল লেক চিটুৱেটেড? সুৰজতাল হ্ৰদ ক'ত অৱস্থিত? অপশ্যন এত আছে উত্তৰাখণ্ড, অপশ্যন বিত আছে কেৰেলা, অপশ্যন চিত আছে ৰাজস্থান, অপশ্যন ডিত আছে হিমাচল প্ৰদেশ। তো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, এইটো চাওক, হ্ৰদখন ইয়াতে দিয়া আছে, চাই ল'ব। তো নেক্সট কুৱেশ্যন, হু কম্প'জ দশকুমাৰ চৰিত? তো দশকুমাৰ চৰিত কোনে ৰচনা কৰিছিল? অপশ্যন এত আছে ভাটিত, অপশ্যন বিত আছে দাণ্ডিন, অপশ্যন চিত আছে ভানভট্ট, অপশ্যন ডিত আছে বাস। তো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, তো ইয়াতে এক্সপ্লেইনটো দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট কৰি চাই ল'ব, ধুনীয়াকৈ দিয়া আছে। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড কনজুমাৰ ৰাইট ডে ইজ চেলিব্ৰেটেড অন? বিশ্ব উপভোক্তা অধিকাৰ দিৱস পালন কৰা হয় কিমান তাৰিখত? অপশ্যন এত আছে 15 এপ্ৰিল, অপশ্যন বিত আছে 15 মে, অপশ্যন চিত আছে 15 ফেব্ৰুৱাৰী, অপশ্যন ডিত আছে 15। কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, 15 মাৰ্চত বিশ্ব উপভোক্তা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, was the first governor of Reserve Bank of India? তো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? অপশ্যন এত আছে অছবৰ্ণ স্মিথ, অপশ্যন বিত আছে জেমছ টেইলৰ, অপশ্যন চিত আছে CD দেশমুখ, অপশ্যন ডিত আছে বেংগল ব্ৰহ্মা ৰাও। কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, মনত ৰাখিব আৰু জানিলে কমেণ্ট কৰি জনাই দিব যেন বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন আছে।
ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চন হৈ যাওঁ so the first Indian to win the Miss Universe title is Miss Universe খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হৈছে কোন ৰীতা ফাৰিয়া সুস্মিতা সেন ডিয়ানা ঐশ্বৰিয়া ৰায় so কোনটো হ'ব ৰাইট এনসাৰ so অপশন বি ইজ দা ৰাইট এনসাৰ সুস্মিতা সেন ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় কোৱেশ্চন কেইটা who is the first person to be honored with জ্ঞানপীঠ award so জ্ঞানপীঠ বঁটাৰে সন্মানিত হোৱা প্ৰথম ব্যক্তি কোন আছিল অপশন এত আছে জি শংকৰ কুৰুপ অপশন বিত আছে সত্যেন্দ্ৰনাথ ঠাকুৰ অপশন সিত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ অপশন ডিত আছে হৰিবংশ ৰায় বচ্চন তো কোনটো হ'ব ৰাইট এনসাৰ তো অপশন এ ইজ দা ৰাইট এনসাৰ জি শংকৰ কুৰুপ ঠিক আছে ইয়াতে দিয়া আছে the first recipient of the award was Malayalam writer G. Shankar Kurup in 1965 for this collection of poems Odakujal Odakujal ঠিক আছে চাই ল'ব আপোনালোকে অপশন এ ইজ দা ৰাইট এনসাৰ নেক্সট কোৱেশ্চন who among the following started Gyanpith festival Ganapati festival in 1893 and thereby gave it national character তো নিম্নলিখিত কোনে 1793 চনত গণপতি উৎসৱৰ আৰম্ভ কৰিছিল আৰু ইয়াৰ দ্বাৰা ইয়াক ৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰিছিল অপশন এত আছে গণেশ দামোদৰ সাৱৰকৰ অপশন বিত আছে নানা পাটিল অপশন সিত আছে লোকমান্য তিলক অপশন ডিত আছে বিনোবা ভাবে তো কোনটো হ'ব ৰাইট এনসাৰ অপশন ডি ইজ দা ৰাইট এনসাৰ ঠিক আছে বিনোবা ভাবে ইজ দা ৰাইট এনসাৰ ওকে next question on which mountain range do the western Ghat and the eastern Ghat meet পশ্চিম ঘাট আৰু পূব ঘাট কোন পৰ্বতমালাত মিলিত হয় সো অপশন এত আছে আন্নাই মালাই অপশন বিত আছে নীলগিৰি হিলছ অপশন সি আছে কাৰ্ডমাম আৰু অপশন ডিত আছে নাগাৰকইল তো কোনটো হ'ব ৰাইট এনসাৰ অপশন বি ইজ দা ৰাইট এনসাৰ ঠিক আছে নীলগিৰি হিলছটো তামিলনাডু আৰু কেৰালাৰ মাজত আছে তো আপোনালোকে মনত ৰাখিব আৰু নীলগিৰি হিলছৰ বিষয়ে যদি কিবা জানে আপোনালোকে কমেন্টৰ জৰিয়তে জনাই দিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন দা মেথড অফ impeachment of the president of India is adopted from which country ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহাভিযোগৰ পদ্ধতি কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছিল অপশন এত আছে USA অপশন বিত আছে UK অপশন সিত আছে USSR আৰু অপশন ডিত আছে ফ্ৰান্স সো কোনটো হ'ব ৰাইট এনসাৰ তো ৰাইট এনসাৰ হ'ব অপশন এ ইজ দা ৰাইট এনসাৰ ঠিক আছে মনত ৰাখিব ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহাভিযোগ পদ্ধতিটো USA দেশৰ পৰা গ্ৰহণ কৰা হৈছিল ঠিক আছে আপোনালোকে ইয়াতে চাই ল'ব ধুনীয়াকৈ দিয়া আছে দা Indian Constitution has borrowed some features from the US Constitution. Those features are fundamental right, independence of judiciary, judicial review, impeachment of the president, removal of Supreme Court and High Court judge and post of vice president. So US এর পৰা কি লোৱা হৈছিল ইয়াতে চাই ল'ব ধুনীয়াকৈ দিয়া আছে আপোনালোকে পাৰিলে নোটছ কৰি লৈ ল'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন Next question, who was the first captain of the Indian cricket team for one-day international cricket? So, এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল? So, অপশন এত আছে অজিত ৱাডেৰকাৰ, অপশন বিত আছে সুনীল গাভাস্কাৰ, অপশন সিত আছে কপিল দেৱ, অপশন ডিত আছে CK নাইডু। So, কোনটো হ'ব ৰাইট এনসাৰ? অপশন এ ইজ দা ৰাইট এনসাৰ ঠিক আছে অজিত ৱাডেৰকাৰ ঠিক আছে মনত ৰাখিব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল অজিত ৱাডেৰকাৰ ওকে নেক্সট কোৱেশ্চন আছে হাউ মেনি জ্যোতিৰ্লিংগাস are established in the honor of Lord Shiva so ভগৱান শিৱৰ সন্মানত কিমান জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা হৈছে so অপশন এত আছে 6 বিত আছে 12 সিত আছে 24 অপশন ডিত আছে 18 so কোনটো হ'ব ৰাইট এনসাৰ তো অপশন বি ইজ দা রাইট অ্যান্সার ঠিক আছে 12 ঠিক আছে ভগৱান শিৱৰ সন্মানত 12 জন জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা হৈছে ঠিক আছে ইয়াতে চাওক 12 জন দিয়া আছে ঠিক আছে দা 12 জ্যোতিৰ্লিংগাস ইন ইন্ডিয়া are Somnath
Nageshwar, Bhimashankar, Tribankeshwar, Graneshwar, Grishaneshwar. তো আপোনালোকে বাকিকেইটা চাই ল'ব, ধুনীয়াকৈ দিয়া আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি। Who was the first Indian woman to graduate from medical school? তো চিকিৎসা বিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন এত আছে ৰেবেকা লি ক্ৰুম্পলেৰ, অপশ্যন বিত আছে আনন্দীবাই গোপালৰাও যোশী, অপশ্যন চিত আছে কেই অকামি, অপশ্যন ডিত আছে নন অফ দ্য এবভ। তো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, আনন্দীবাই গোপালৰাও যোশী ইজ দ্য ৰাইট এনসাৰ। মনত ৰাখিব, চিকিৎসা বিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম ভাৰতীয় মহিলা, ঠিক আছে, আনন্দীবাই গোপালৰাও যোশী ইজ দ্য ৰাইট এনসাৰ। ওকে, নেক্সট question. Who was the author of Natya Shastra? So Natya Shastrar লেখক কোন আছিল? অপশ্যন এত আছে ভাৰত মুনি, অপশ্যন বিত আছে ঝাণ্ডু মুনি, অপশ্যন চিত আছে নাৰদ মুনি, অপশ্যন বিত আছে ব্যাস মুনি। তো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন এ ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, এজনে হ'ব ভাৰত মুনি। ঠিক আছে, নাটক শাস্ত্ৰৰ লেখক কোন আছিল? ভাৰত মুনি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, ওকে, নেক্সট কোৱেশ্যন। Where is the Central Coconut Research Institute located? So কেন্দ্ৰীয় নাৰিকল গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? So অপশ্যন এত আছে নাছাৰগোড, অপশ্যন বিত আছে কছাৰগোড, অপশ্যন চিত আছে মাগালুৰ, আৰু অপশ্যন ডিত আছে কইম্বাটৰ। So কোনটো হ'ব ৰাইট এনসাৰ? So অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, কছাৰগড় ইজ দ্য ৰাইট এনসাৰ। কেন্দ্ৰীয় নাৰিকল গৱেষণা প্ৰতিষ্ঠানটো কছাৰগড়ত অৱস্থিত হয়। ঠিক আছে, নেক্সট কুৱেশ্যন আছে who was the first chief of naval staff of India? ভাৰতৰ প্ৰথম নৌ সেনা প্ৰধান কোন আছিল? তো অপশ্যন এত আছে আডমিৰাল পিজি, অপশ্যন বিত আছে আৰ ডি কাটাৰী, অপশ্যন চিত আছে ভাস্কৰ সমান, আৰু অপশ্যন ডিত আছে ষ্টেফেন কাৰ্লিলে। তো কোনটো হ'ব ৰাইট এনসাৰ? সো অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ, আৰ ডি কাটাৰী। ঠিক আছে, ভাৰতৰ প্ৰথম নৌসেনাৰ প্ৰধান কোন আছিল? আৰ ডি কাটাৰী ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন। সো ইণ্ডিয়াজ standard time is how many hours ahead of Greenwich Standard Time GMT? So ভাৰতৰ মানক সময় গ্ৰীণউইচ মানক সময় কিমান ঘণ্টা আগতে আছে? ঠিক আছে, তো মনত ৰাখিব ভাৰতৰ মানক সময় গ্ৰীণউইচ মানক সময়তকৈ কিমান ঘণ্টা আগত আছে? অপশ্যন এত আছে 4 ঘণ্টা 30 মিনিট, আৰু বিত আছে 5 ঘণ্টা 30 মিনিট, অপশ্যন চিত আছে 6 ঘণ্টা 30 মিনিট, আৰু অপশ্যন ডিত আছে 7 ঘণ্টা 30 মিনিট। সো কোনটো হ'ব ৰাইট এনসাৰ? তো অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, 5.5 ঘণ্টা বুলি কোৱা হয়। ঠিক আছে, গ্ৰীণউইচ, তো 5 ঘণ্টা 30 মিনিট। ঠিক আছে, মনত ৰাখিব। ওকে, নেক্সট কুৱেশ্যন। By what name is the northern part of the western coast of India known? ভাৰতৰ পশ্চিম সাগৰীয় উপকূলৰ উত্তৰ অংশটো কি নামেৰে জনা যায়? তো অপশ্যন এত আছে মালাবাৰ কষ্ট, অপশ্যন বিত আছে কৰমণ্ডল কষ্ট, অপশ্যন চিত আছে কঙ্কণ কষ্ট, অপশ্যন ডিত আছে নন অফ দিস। তো কোনটো হ'ব ৰাইট এনসাৰ? তো অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, কনকৰ্ণ কষ্ট। ঠিক আছে, এইটো চাই লওক। ঠিক আছে, ভাৰতৰ পশ্চিম যদি বুলি কোৱা হয়, পশ্চিম চাইড এই চাইড হ'ব। ঠিক আছে, সো ভাৰতৰ পশ্চিম সাগৰীয় উপকূলৰ উত্তৰ অংশটো কি নামেৰে জনা যায়? তো কনকৰ্ণ কষ্ট বুলি জনা যায়। এইটো চাওক, ইয়াতে ধুনীয়াকৈ দিয়া আছে। সো এইটো হয় ৰাইট এনসাৰ। ওকে, নেক্সট কুৱেশ্যন। Where is মহাকালেশ্বৰ টেম্পল situated? So মহাকালেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এত আছে হিমাচল প্ৰদেশ, অপশ্যন বিত আছে উত্তৰ প্ৰদেশ, অপশ্যন চিত আছে জম্মু এণ্ড কাশ্মীৰ, অপশ্যন ডিত আছে মধ্য প্ৰদেশ। তো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন ডি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে,
মনত ৰাখিব মহাকালেশ্বৰ মন্দিৰ মধ্যপ্ৰদেশত অৱস্থিত হয়। ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, which of the following is the highest peak of সাতপুৰা ৰেঞ্জ? চ' নিম্নলিখিত কোনটো সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ হয়? চ' সাতপুৰা ৰেঞ্জৰ আটাইতকৈ ওখ ৰেঞ্জ মানে কোনটো হয়? অপশ্যন এত আছে গুৰু শিখৰ, অপশ্যন বিত আছে ধূপগড়, অপশ্যন চিত আছে পচমাৰী আৰু অপশ্যন ডিত আছে মহেন্দ্ৰগিৰি। তো কোনটো হ'ব ৰাইট এনসাৰ? অপশ্যন বি ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, ধূপগড় ইজ দ্য ৰাইট এনসাৰ। ঠিক আছে, দেন ধূপগড় সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ হয়। মনত ৰাখিব, কি আছিল ৰাইট এনসাৰ অপশ্যন বি। ঠিক আছে, তো থেংক ইউ, আজি ইমানে আছিল। তো আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি নতুন কোনোবাই চাই আছে তেনেহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। So thank you so much and bye bye.